হাই ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলোৰে খবৰ ভাল। আজি আমি কিহৰ ওপৰত ডিছকাছ কৰিম? ইনাৰ ৱৰ্কৰ ওপৰত। ইনাৰ ৱৰ্ক মানে কি বুজে আপোনালোকে? ইনাৰ ৱৰ্ক হৈছে আমাৰ আত্মাৰ শুদ্ধিকৰণ, নহয় জানো? ইনাৰ ৱৰ্ক হৈছে আমি নিজৰ ভিতৰত কাম কৰা। আপোনালোকে ভাবে যে মই অমুকটো কাম কৰিছোঁ নহয়গৈ, তমুকটো কাম কৰিছোঁ নহয়। কেলেই নহয়? কিছুমান আমাৰ ব্লকেজেছ থাকে, কিছুমান আমাৰ ব্লকেজেছৰ কাৰণে কাম নহয়, কিন্তু আপোনালোকৰ ভাগ্যত থাকিব পাৰে সেই কামটো, যে আপুনি সেইটো কাম আপোনাৰ কাৰণে হ'ব, কিন্তু হয়গৈ নুঠে। কিছুমান কাম নিজৰ ব্লকেজেছ ওপৰতো নহয়গৈ। তেনেহ'লে কি কৰিব লাগে? আমি ইনাৰ ৱৰ্ক কৰিব লাগে। ইনাৰ ৱৰ্ক আমি বেলেগক এনি টাইম জাজ কৰি থকা, কিবা কৰি থকা, বা আমি বাহিৰটো ভাল কৰি থকাটো ইনাৰ ৱৰ্ক নহয়। আমি যেতিয়ালৈকে আমি নিজক ইনাৰ ৱৰ্ক নকৰোঁ, মানে আমি ভিতৰটো শুদ্ধিকৰণ নকৰোঁ, তেতিয়া আমাৰ হায়েষ্ট গুড যি লিখা আছে সেইটোলৈকে আমি যাবলৈ নোৱাৰোঁ। আৰু কেতিয়াও আমি চেঞ্জ হ'বলৈ আমি কেতিয়াও নোৱাৰোঁ। ঠিক আছে? তো নিজৰ ওপৰত কি হিচাপে ইনাৰ ৱৰ্ক কৰিব? যেতিয়ালৈকে আমি নিজক আমি ফুলফিল কৰিব নোৱাৰোঁ, যেতিয়ালৈকে আমি নিজকে আমি হেপ্পী কৰি ৰাখিব নোৱাৰোঁ ন, কয় নিজৰ যি আমাৰ নিডিনেছ আছে সেইটো যেতিয়ালৈকে ফুলফিল নহয়, আমি অপজিট মানুহজনক আমি কেনেকৈ ফুলফিল কৰাম? অপজিট মানুহজনক আমি কেনেকৈ হেপ্পী কৰাম? হয়নে? ঠিক তেনেকুৱা, প্ৰথম নিজৰ কাপটো ফুল কৰক। এষাৰ কথা আছে, যেতিয়া আপুনি কাৰোবাক কিবা দিবলৈ গৈ আছে, তেনেহ'লে নিজৰ ভিতৰত সেইখিনি থাকিব লাগিব, তেতিয়াহে আপুনি তেখেতক দিব পাৰিব। বাট আপোনাৰ লগত যদি অকণমান বস্তু আছে, তাৰেও যদি সেই অকণমান বস্তুৰ পৰাই যদি আপুনি আৰু অকণমান বেলেগক দিবলৈ গৈ আছে, তেনেহ'লে আপোনাৰ 0% থাকিব, ৰাইট? ঠিক তেনেকুৱা কথা, নিজৰ ভিতৰত নিডিনেছ ফুল কৰক। আপোনাৰ নিজৰ ভিতৰত থকা সেই কাপটো ফুল কৰক। যেতিয়া আপোনাৰ কাপটো ফুল হ'ব, আপুনি যেতিয়া আনক দিব, তেতিয়া আপোনাৰ ভিতৰত 100ৰ ভিতৰতো 50% থাকিলে, আপুনি 50%হে দিলে, 50% আপোনাৰ ওচৰতে থাকিলে, দেন 50%ৰ কাৰণে আপুনি আকৌ নিজকে কাম কৰিব, নহয় জানো? তো তাৰে পৰা আপুনি আকৌ 50% দি আছে বেলেগক। ঠিক তেনেকুৱা, নিজৰ কাপ ফুল নোহোৱালৈকে আনক কেতিয়াও ছাজেশ্যন নিদিব, আনক কেতিয়াও হেল্প নকৰিব। প্ৰথম নিজৰ ফুলফিল কৰক। চাওক, ঠিক তেনেকুৱা হৈছে ইনাৰ ৱৰ্ক। তাৰপিছতহে আপুনি মেডিটেশ্যন কৰিব পাৰিব, কাৰণ মেডিটেশ্যন বস্তুটো ইমান ইজি নহয়। কাৰণ মেডিটেশ্যন বস্তুটো অকণমান টাইম কৰিব পাৰিব, তাৰপিছত লাগিব দেই এইবোৰনো কি কৰি আছোঁ, নহয় জানো? য়োগা কৰিব দেই এইবোৰনো কিয় কৰি আছোঁ? কিয়? কাৰণ আপোনাৰ মনটো শান্তি নহয়। মেডিটেশ্যন কৰিবলৈ হ'লে, য়োগা কৰিবলৈ হ'লে ফাৰ্ষ্ট আমি মাইণ্ডটোক ৰিফ্ৰেছ কৰিব লাগিব, পিচ কৰিব লাগিব, শান্তি কৰিব লাগিব, তাৰপিছত আমি সেইবোৰ কৰিব পাৰোঁ। কিয় আমি কৰিব নোৱাৰোঁ? মেইন এটাই ৰিজন হৈছে, কাৰণ আমাৰ যি ভিতৰত এই অশান্তি চলি থাকে, আমাৰ যিবিলাক নিডিনেছ আছে সেইবোৰ ফুলফিল নহয়, তেতিয়া আমাৰ মাইণ্ডটো বহুত ঘূৰি থাকে। আৰু সদায় আমি মাইণ্ড ৰিপ্ৰগ্ৰেম কৰিব লাগে। ঠিক আছে? তেনেহ'লে ঠিক তেনেকুৱা ইনাৰ ৱৰ্ক হয়। আপোনালোকে যদি কাৰ্টুন মুভি চাই ভাল পায়, দেন চাওক। আপুনি যদি ফটো উঠি ভাল পায়, আপুনি যদি কিবা ভিডিঅ' বনাই ভাল পায়, আপুনি যি কৰি ভাল পায় কৰক। সেইটো আপুনি কৰিছে মিনছ আপোনাৰ ভিতৰত থকা সেই ইনাৰ চাইল্ডে কৰিছে। সদায় ইনাৰ চাইল্ডক হেপ্পী কৰিবলৈ চাওক, আৰু নিজৰ যি নিডিনেছ আছে সেইটো ফুলফিল কৰক। যেতিয়ালৈকে আপোনাৰ নিডিনেছ ফুলফিল নহয়, কেতিয়াও আপুনি পিচ পাব নোৱাৰে। ঠিক আছে? ঠিক তেনেকুৱা হৈছে ইনাৰ ৱৰ্ক বোলা বস্তুটো। নিজৰ ওপৰত কাম কৰক, কেতিয়াও আনৰ ওপৰত নাচাব। ঠিক আছে? এনেকুৱা নহয় যে সেই এইটো মই খাই ভাল পাওঁ, কিন্তু এইটো খালে মোৰ গেষ্ট্ৰিক হ'ব, বা এইটো খালে মোৰ পেট বাঢ়ি যাব, বা মই এইটো খালে শকত হৈ যাম। ন, সেইটো আমাৰ ইনাৰ ৱৰ্কত নপৰে। যিটো আপোনাৰ ভাল লাগে, ইয়াতে আপোনাক জাজ কৰিবলৈ কোনো নাহে। আপুনি নিজকে নিজে জাজ কৰিব পাৰে, হয়নে? আপোনাক জাজ কৰিব যোনে আহিব, তেখেতৰ ভিতৰতেই কমি আছে, সেইকাৰণে আপোনাক জাজ কৰিব আহিছে, ৰাইট? তেনেহ'লে আপুনি কিবা ভাল পাইছে, নিশ্চয় কৰক। কিবা ভাল পোৱা নাই, সেইটো আপোনালোকে নকৰিব। কিন্তু কেতিয়াও আপোনালোকে ছেক্ৰিফাইচ নকৰিব যে এইটো মই ভাল পাওঁ খাবলৈ, বাট মই নাখাওঁ, মোৰ ফেটছ হ'ব, মোৰ অমুকটো হ'ব, বাট আপোনাৰ খাবলৈ মন গৈ আছে। তো ঠিক তেনেকুৱা নহয়। আপোনাৰ যিটো ভিতৰৰ পৰা ফিল আহে, যিটো বিচাৰে, সেইটো কাম কৰিবলৈ চাওক। আপুনি ফুৰি ভাল পায়,
ফুৰক ঘূৰক, নিজক ফুলফিল কৰক। কাৰণ এইখন দুনিয়াত আমি যেতিয়ালৈকে থাকিম আমি সদায় বেলেগৰ আণ্ডাৰতে কাম কৰি থাকোঁ, নহয় জানো? অমুকে বেয়া পাব এইটো কাম কৰিলে, তমুকে বেয়া পাব এইটো কাম, বা মোৰ ফেমিলিৰ মানুহে বেয়া পাব। কেতিয়াও এইবোৰ কথা নাভাবিব। যেতিয়ালৈকে আপুনি নিজকে ফুলফিল নাভাবে নহয়, আপোনাৰ নিডিনেছ কেতিয়াও কমপ্লিটে নহ'ব। সদায় লাভ এনাৰ্জিত থাকিব। লাভ এনাৰ্জি হৈছে এটা নিজক সম্পূৰ্ণ কৰা, প্লাছ আনকো সম্পূৰ্ণ কৰা। ঠিক আছে? বেলেগ একো বস্তুৱেই নাই ইয়াতে। অকল লাভ যে মানুহৰ মাজত হয় সেইটো নহয়। ঠিক আছে? লাভ আমি চব বস্তুতে কৰিব পাৰোঁ। লাভ প্ৰেম বোলা বস্তু ঠিক একো নাই। হা, লাভ প্ৰেম একো বস্তুৱে নাই ইয়াতে। তো আপোনালোকে নাভাবিব ইয়াতে যে লাভ প্ৰেম কিবা বোলা বস্তু এটা আছে। লাভ প্ৰেম বোলা বস্তু এই ব্ৰহ্মাণ্ডত একো নাই। এইটো আপোনালোকৰ এটা ধাৰণা হয়, যিটো নেকি মুভি চিৰিয়েল এইবিলাকত দেখায়, সেইবোৰ একোৱে নহয়। ঠিক আছে? লাভ প্ৰেম বহুত বেলেগ ধৰণৰ বস্তু হয়। সেইটো আপুনি যি বস্তু চাই সেইটোৰ ওপৰতে আপোনাৰ লাভ আহিব পাৰে। পানী এগিলাচ খাইছে, পানীখিনিতো আপোনাৰ লাভ আহিব পাৰে। আপুনি সাধাৰণ আপুনি কিবা এটা বস্তু চাইছে, যিটো নেকি বস্তু ইগন'ৰ কৰে মানুহে, বাট আপুনি চাইছে, সেই বস্তুটোৰ প্ৰতি আপোনাৰ লাভ আহিছে। ঠিক তেনেকুৱা মানে লাভ নাই যদিও লাভ আমাৰ শিৰাই শিৰাই আছে। ঠিক আছে? তেনেহ'লে ভিডিঅ'টো এইখিনিতে ফিনিছ কৰিছোঁ। ইনাৰ ৱৰ্ক কৰিবলৈ নাপাহৰিব। নিজক চাওক।